হেল্ল' গাইজ, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ'লৈ মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ মোৰ এজনী ফ্ৰেণ্ড আহি আছে গুৱাহাটীৰ পৰা। তাই আৰু মই একেলগে আছিলোঁ, হোষ্টেলত আছিলোঁ। আমি কলিয়াবৰ কলেজত যেতিয়া গ্ৰেজুৱেশ্যন কৰি আছিলোঁ, তাই মোৰ ক্লাছৰ ফ্ৰেণ্ড নাছিলে, হোষ্টেলত আমি একেলগে আছিলোঁ। তাৰপাছত তাই মোৰ ৱালমেট আছিলে আৰু বহুত ভাল ফ্ৰেণ্ড হয়। আৰু তাই আহি আছে আৰু মোৰ লগৰজনী আজি আহি পালেহি। মই যে কৈছিলোঁ আপোনালোকক লগৰ এজনী আহি আছে গুৱাহাটীৰ পৰা, হিমাক্ষী আহি গ'ল। তাইক দেখাই আছোঁ ৰ'ব। আৰু এইজনী হিমাক্ষী গোস্বামী। হাই, নমস্কাৰ। নমস্কাৰ। আৰু কেনেকুৱা লাগিছে নগাঁৱত আহি? নগাঁও ভাল লাগিছে, বিৰাট ভাল লাগিছে। এতিয়া অলপ পাছত আমি ফুৰিব যাম। তাৰপিছত ফুৰি কৰি আহি তাৰপিছত ৰাতি কি খাবি ক? আজি কি খুৱাম তই? আজি মাংস বা ইমান ঠাণ্ডা মণ্ডাকৈ কথা কৈছোঁ যে এনে বহুত পেট পেট কৰি থাকে। এতিয়া যেতিয়াই মই কেমেৰাটো উলিয়াই ল'লোঁ, কথা কোৱা নাই আৰু। মাংস খাম। মাংস খাম। এই মানে মোৰ ডিগ্ৰীৰ ফ্ৰেণ্ড হয়, আমি একেলগে আছিলোঁ, হোষ্টেলত আছিলোঁ একেলগে, গ্ৰেজুৱেশ্যন একেলগে কৰিছিলোঁ। যেতিয়া কলিয়াবৰ কলেজত পঢ়ি আছিলোঁ, তেতিয়া তাই মই এনেকৈ হোষ্টেলত আৰু ৰাতি ৰাতি পূৰা আড্ডা আমাৰ। পঢ়া শুনা ধান্দা নাই আৰু আড্ডা। এক্সামৰ আগত পঢ়োঁ খালি। সেইটোৱে। এক্সামৰ আগদিনাখন আগদিনা খাবলৈ টাইম নোহোৱা হৈ যায়। খাবলৈ টাইম নোহোৱা হৈ যায়। বাকী মোৰ চেনেলটোৰ কাৰণে কিবা এটা কৈ দিওঁ। এই চেনেলটো অকণমান ছাবস্ক্ৰাইব কৰি দিওঁ। মুখতে নুফুটা হৈছে। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্টো দিব একদম। কেনেকুৱা পালে, কি কথা কি কথা। ছোৱালীজনী বহুত কষ্ট কৰে। বহুত কষ্ট কৰোঁ। নাই বেছি নকৰোঁ ইউটিউবৰ কাৰণে, মানে কৰা নাই, কৰিম লাহে লাহে। সময় নাপাওঁ সেইকাৰণে। সেইটোৱে, পঢ়া শুনা মানুহ ইয়াত দেখিছে, কিতাপ আছে এইফালে। হ'ব সেইটো বেছি হ'ল আৰু। অভিয়াছলি লিটাৰেচাৰ ছাবজেক্টত যদি তই মাষ্টাৰ্ছ কৰ, অভিয়াছলি বহুত কষ্ট হয়। এইটো হয় না, আপোনালোকে জনাবচোন কমেণ্ট ছেকশ্যনত। ঠিক আছে, হ'ব। বাকী দেখাম আমি কি কৰোঁ। নানে কৈছোঁ ল এনেই পইচা দিছোঁ নেকি, হয় নাই? এটা খাই দে চবে। এইটো ষ্টাৰবাক্স। এয়া চবৰে কাৰনামা। ষ্টাৰবাক্স, সস্তাৱালা ষ্টাৰবাক্স। সস্তাৱালা ষ্টাৰবাক্স। খাই যে বহুত টেষ্টি লাগিছিলে। মোক পটককৈ খাই শেষ কৰি দিলে। এয়া চাওক ইমান ভিৰ। এয়া আমি আহি পাই গ'লোঁ। পাই পেলাই পূৰা ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ ভাগৰ লাগিলে ৰাস্তাত, আৰু বজাৰ চজাৰ কৰিলোঁ, মাংস ল'লোঁ, তাৰপিছত চব্জি ল'লোঁ, তাৰপৰা আহি গ'লোঁ। আহি পেলাই ফ্ৰেছ হ'লোঁ। ফ্ৰেছ হৈ এতিয়া অলপ বহি আছোঁ। গুড মৰ্ণিং গাইজ। কালি মোৰ ভিডিঅ'টো সম্পূৰ্ণ কৰা নহ'লে, খালি ভাগৰ লাগিলে, ওলাই গ'লোঁ। ওলাই গৈ মেলি খোজ কাঢ়ি আহোঁতে মানে ভাগৰে লাগি গ'ল। তাৰপিছত ভাত বনালোঁ। আহি ভাত বনাই খাওঁতে আমাৰ প্ৰায় 1:30 মান হ'ল শুওঁতে। তো সেইকাৰণে ভিডিঅ'টো কমপ্লিট নহ'ল। আৰু আজি চাওঁ কি কৰোঁ। আজি ব্লগটো কণ্টিনিউ কৰিম। আৰু এতিয়াতো পূৰা বৰষুণ পৰি আছে, বাহিৰত যাবও নোৱাৰোঁ। ওলাই যাম ভাবিছিলোঁ, যাবলৈও মানে এতিয়া নোৱাৰোঁ, বৰষুণ। সেইকাৰণে ৰুমতে থাকিম। আপোনালোকে চাই থাকিব কি কৰোঁ কি নাই। আমি ভাত পানী খালোঁ। আজি দাইল বনালোঁ আৰু ভাজি, তাৰপিছত ডিম, সেয়া আৰু খাই মেলি হৈ গ'ল। খোৱাখিনি নেদেখালোঁ, ভিডিঅ' কৰিব পাহৰি থাকোঁ মই আজিকালি। তাৰপিছত হিমাক্ষী এতিয়া ওলাইছে, গুৱাহাটীকে যাবগৈ। বেয়াও লাগিছে যাবগৈ, বেছেৰি মোৰ কাৰণে আহিছে ইমান দূৰৰ পৰা। আকৌ আহিব, লগ পাম। মই যাম এবাৰ, হয় নাই? গুৱাহাটীলৈ যাম। তাৰপিছত তাই এতিয়া নাৰ্ছিং কৰি আছে, BSc নাৰ্ছিং কৰি আছে। বেছেৰি ব্যস্ত, আহিব নোৱাৰে, তথাপিও আহিছে দুদিনৰ কাৰণে হ'লেও। সেইকাৰণে আৰু ভাল লাগিলে। বাকী গুৱাহাটী যাই পেলাই আকৌ ব্লগ বনাম, হয় নাই? গুৱাহাটী যাই ব্লগ বনাবি এবাৰ ভালকৈ। ওলাই ৰেডি হৈ আছে, যাব আৰু। বাই বাই। আগতে একেলগে থাকোঁ, হয় নাই? আমি একেলগে থাকোঁ, এতিয়াহে দূৰে দূৰে থাকিব লগা হৈছে। আগতে পঢ়া শুনা নাই, লেকচাৰ মাৰোঁ লেকচাৰ মাৰি থাকোঁ। এক্সামৰ আগদিনাখন খাবলৈ সময় নাপালে একদম পূৰা আৰু তেতিয়া পূৰা লাগি যাওঁ নেকি? পূৰা লাগি যাওঁ। এতিয়া
তাৰপিছত লেকচাৰ গোটেই বাকীকেইদিন বাকীকেইদিন আৰু ডান্স কৰি ডান্স কৰি লেকচাৰ দি এতিয়া ৰাতিপুৱাই যায়গৈ গমেই নাপাওঁ এতিয়া আৰু তাইও বেলেগত ময়ো বেলেগত সেয়াই আৰু এনেকৈ লগ পোৱা হ'ব মাজে সময়ে হেল্ল' এভৰিৱান আৰু এতিয়া ৰাতি প্ৰায় 1টামান বাজিছে মানে 1:30 মান হৈছে আৰু আমাৰ কামটো হৈছে ৰাতি ইমান ৰাতিলৈকে সাৰ পাই থকা মেইন কাৰণটো হৈছে প্ৰজেক্ট বনাই আছোঁ মানে আমাৰ কোৰ্চতে আছিলে ন যিখন পেপাৰ আছিলে 406 পেপাৰখন মানে প্ৰজেক্টৰ হয় ৰিচাৰ্চ মেথডলজি আৰু সেইখনৰ কাৰণে মানে প্ৰজেক্টটো কৰি থাকিব লগা হৈছে চবৰে টপিক বেলেগ বেলেগ কপিৰো বেলেগ মোৰো বেলেগ শেষ হোৱা নাই আৰু যদি জল্দি কমপ্লিট নকৰোঁ তেনেহ'লে প্ৰব্লেম হৈ যাব নিজৰে আৰু এক্সামটো শেষেই হ'ল এক্সাম আমাৰ 27তে খতম হ'ল আমাক প্ৰজেক্টটো দিব দিছিলে 5 তাৰিখে কিন্তু আমি ফিল্ড ষ্টাডি কৰিবলগীয়া হ'ল ডাটা কালেক্ট কৰিবলগীয়া হ'ল আৰু এইবোৰ লিখোঁতেতো টাইম লাগেই সেইকাৰণে ভাবিছোঁ আৰু আজি পূৰা লাগি যাওঁ আজি যদি নিলিখোঁ তেনেহ'লে কমপ্লিট নহ'ব মানে বহুত দেৰি হৈ যাব সেইকাৰণে ৰাতিয়ে লিখি আছোঁ সেইদিনা যে প্ৰজেক্টৰ কাম কৰি আছিলোঁ ফাইনেলি প্ৰজেক্টটো কমপ্লিট হৈ গ'ল আৰু ইমান দিনৰ পৰা কষ্ট কৰিছোঁ কৰি মেলি তাৰপিছত মানে মাথাত এটা প্ৰেছাৰ থাকে ন এক্সাম শেষ হ'ল যদিও প্ৰজেক্টৰ চিন্তাটো আছিলে কেনেকৈ কমপ্লিট হ'ব কি নাই যেতিয়া কামটো আৰম্ভ কৰিলোঁ তেতিয়া শেষেই হৈ গ'ল আৰু বেয়াও লাগিছে ইউনিভাৰ্চিটিলৈ আৰু তেনেকৈ যোৱা নহ'ব মাজে সময় যোৱা হ'ব যদিও যেনেকৈ আগতে যাওঁ ক্লাছ কৰিব যাওঁ কাম থাকে লগৰখিনিক লগ পাওঁ তেনেকৈ আৰুতো সদায় যোৱা নহয় সেইকাৰণে বেয়াও লাগিছে আৰু এইটোৱে লাষ্ট কাম আছিলে আমাৰ পৰীক্ষাৰ পাছত প্ৰজেক্টটো জমা দিয়া আৰু প্ৰজেক্টটো দিম জমা প্ৰজেক্টটো আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ প্ৰজেক্টটো ফাইনেল হৈ গ'ল ফাইনেল লুকটো আপোনালোকে চাই লওক মনটো ভাল লাগিছে কষ্ট কৰিছোঁ কৰি পেলাই বনাইছোঁ তাৰ প্ৰজেক্টৰ টপিকটো আছিলে কাৰ্বি ভাষাৰ নামপদ গঠন আৰু শ্ৰেণী বিভাজন যিহেতু মই লেংগুৱেজৰ আছিলোঁ অসমীয়া লেংগুৱেজ সেইকাৰণে মই ল'লোঁ কাৰ্বি ভাষাৰ ওপৰতে ল'লোঁ চবৰে টপিক বেলেগ বেলেগেই হয় আপোনালোকে জানেই তাকে গৱেষণা এখন সৰু সুৰা গৱেষণা গ্ৰন্থই বুলি ক'ব লাগিব তাকে মানে তাৰ কাৰণে আমাৰ ছাৰহঁতকো ধন্যবাদ ছাৰহঁতে বহুতখিনি ছাৰ বাইদেউসকলে শিকালে মেলিলে আৰু তেওঁলোকৰ কাৰণে আজি প্ৰজেক্টটো ধুনীয়াকৈ হৈ গৈছে আৰু মই দেখাই আছোঁ আৰু এইটো চাওক গোটেই কষ্টখিনি ইয়াতে সোমাই আছে ইমানখিনি মানে মোৰ যোনটো কাৰ্বি ভাষাৰ নামপদ গঠন আৰু শ্ৰেণী বিভাজন ফ্ৰণ্ট কেমেৰাত আছে যে বস্তু হেৰিটো স্পষ্টকৈ ওলোৱা নাই বিষয়টো মই দেখাই দিম এইখন কমপ্লিট হৈ গ'ল কাইলৈ জমা দিম আৰু ছাৰক সেয়াই ভিডিঅ'টো যদি চাই ভাল লাগিলে আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিম নতুন যদি ভাল পায় তেনেহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই আৰু আজিৰ মই ব্লগটো ইমানতে শেষ কৰিব বিচাৰিছোঁ আপোনালোকৰ যদি চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম মই সোনকালে লগ পাম বাই বাই